হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। তো বৰ্তমান মই গৈ আছোঁ নদী পাৰলৈ চাইকেল লৈ। মানে কি হ'ল, এইকেইদিনটো চবতে বানপানী হৈছে গম পাইছেই, কিন্তু আমাৰ ইয়াত মানে বানপানী হোৱা নাই এতিয়ালৈকে। পানী মানে বহুত বাঢ়ি গৈছেগৈ আৰু মাথাউৰি ভাঙাৰ সম্ভাৱনা আছে মানে। তাৰ কাৰণে মানে কি হৈছে, মানুহসভা মাথাউৰিত গৈ কেনে মানে কামত লাগি আছে আৰু মাথাউৰিটো নাভাঙিবৰ কাৰণে। মাথাউৰিটো ভাঙো হৈ আছে মানে, লিক হৈ আছে মানে, পানী লাহে লাহে আহি আছে। তো এতিয়া মানে সম্ভাৱনাটো বেছি বাঢ়ি গৈছে আৰু মানে ভাঙিলে হয়তো ভাঙি যাব পাৰে। তো তাৰ কাৰণে আহিছোঁ অলপমান মাথাউৰিত থকা মানুহকেইজনক অকণমান সহায় কৰি দিম বুলি। পানী চাওক না, পানী মানুহবোৰ মানে কেনেকৈ আছে চাব নেকি আপোনালোকে। মানে বানপানীৰ কাৰণে ঘৰৰ ওচৰত মানে পানী সোমাই গৈছেতো, তাৰ কাৰণে মানে যিফালে নদী পাৰৰ ফালে থকা মানুহখিনি নদী পাৰত মানে যিটো মাথাউৰি আছে, মাথাউৰিটোত উঠি তাতে ঘৰ সাজি আছে। চাওক তেনেকুৱা ধৰণৰ। ইটো পাৰৰ পানী চাওক, ইফালে নদী পাৰে আৰু ইফালে চাওক পানী নাই ইফালে। মানে নহ'লে ভাল পাওঁ আৰু। গৰু গোহালি চাওক কি অৱস্থা হৈ গৈছে। ঘৰবোৰ দেখিছে নহয় কেনেকুৱা অৱস্থা হৈছে নহয়, কিমান বা দুখত আছে মানুহবোৰ। মানে দেখি কৰি বেয়া লাগি যায় মানে। নদীখন চাওকচোন, বা ইমান ডাঙৰ হৈ গ'লগৈ। কি হয় জানেনে, যেতিয়া মানে মাথাউৰিটো ভাঙা বুলি কয় মানুহে, প্ৰথমতে ভাঙি নাহে মানে। প্ৰথমতে কেনেকুৱা ধৰণৰ হয় চাই ল'ব, ৰ'ব মই গোটেইখিনি দেখুৱাই দিম, তো চাই থাকক আপোনালোকে। তো ইয়াতে লিক হৈছে। তো দেখিছে এয়া অৱস্থা। মানে কি এইফালেদি পানী পূৰা আহি আছে, চাওক পূৰা পানী আহি আছে মানে এনেকুৱা অৱস্থা চাওক। তো মানে কি হয় জানেনে, যেতিয়া মানে সিফালেতো পানী বহুত ওপৰলৈ আছে ন, ইফালে কিন্তু ডাউন আছে। ইফালে মানে কি হয় পানী বহুত কম হৈ আছে, আৰু তেতিয়া কি হয় সিফালৰ পৰা হেঁচা পৰি থাকে মানে মাথাউৰিটোৰ ওপৰত। তো মাথাউৰিটোত যিখিনি মানে সৰুকৈ সুৰংগ পায় বা কিবা গাঁত পায়, তো গাঁতেদি মানে আহিব চেষ্টা কৰি দিয়ে। তো এনেকুৱা অৱস্থা হৈ থাকে চাওক। সিফালে বহুত ডাঙৰ ডাঙৰ হৈছে, সেইকেইটা বাৰু মাৰি থৈছে, এতিয়া মানুহ অহা নাই মানে। তো কি কৰা যায় এতিয়া, পটাপট কোৰ চোৰ আনি এইটো ভেটি দিয়া হ'ব, যাতে পানীটো আহিব নোৱাৰাকৈ এনেকুৱাকৈ ভেটি দিয়া হ'ব মানে। তো মানে এইটো ভেটি দিয়া কাৰণটো হ'ল যে এইটো মানে সৰু সৰুকৈ এতিয়া আহি আছে, কিন্তু লগত চাওক মাটি চাটি চব আহিছে, মাটি অলপ অলপকৈ আহি আছে। মানে কি হৈছে মাথাউৰিটো মানে যিটো গাঁতেদি আহি আছে, সেইটো গাঁতটো ডাঙৰ হৈ আহি আছে। তো তাৰ কাৰণে মানে হ'ব কি এতিয়া, মাথাউৰিটো যেতিয়া গাঁতটো যেতিয়া ডাঙৰ হৈ আহি থাকিব, গাঁতটো ডাঙৰ হৈ আহি থাকিলেতো আৰু সেইটো ডাঙৰ হৈ আহিলে মাথাউৰিটো কোনোবা সময়ত ভাঙি আহিব। তো সিফালে গোটেই পানী হৈ যাব চাওক। হেল্ল' হেল্ল', অঁ এয়া কেনেকুৱা মাটি আহিছে, অৱস্থা এয়া ৰাস্তা, এয়া গুটি। তো মানে অৱস্থা বেয়া হৈ গৈছে, দেখিছে ইফালে গোটেই পানীয়ে পানী হৈ গৈছে, আৰু সিফালেতো একেবাৰে অৱস্থা বেয়া, আপোনালোকে দেখাই নাই। তো দেখিলে গম পাব। ৰাস্তা গুটি, ৰাস্তা অৱস্থা জংঘল, গোটেই জংঘলবিলাক চাওকচোন, এনেকুৱা জংঘল। ইয়াত এতিয়া কোনোবা ফালে যদি আকৌ লিক ওলাইছে, আমিতো তাকো দেখাই নাই। দেখিছে এসবা অৱস্থা একেবাৰে বেয়া মানে, মাটি চাটি গোটেই একেবাৰে চব আহি গৈছেগৈ। মানে কি হৈছে, মানে লিকটো ডাঙৰ হৈ আহি আছে, তো মানে ঠিক নাই কোন সময়ত কি হৈ যায়। আৰু ইফালে জংঘল দেখিছে নহয়, জংঘলৰ মাজত কি জানি আৰু ক'ৰবাত ওলাই আছে, আমি দেখাহে নাই। তো ধৰিব পৰা নাই এবাৰ কি হ'ব। ইফালে চাওক এসবা পানীয়ে পানী, কিন্তু ইয়াতকৈ বেছি তাত বহুত গুণে আছে সিটো চাইডে নদী পাৰত। তো বন্ধুসকল দেখিছে ইয়াত চাওক, এনেকুৱাকৈ বস্তাত মানে মাটি ভৰাই ভৰাই এনেকুৱাকৈ গাঁতটো মাৰি দিয়া হৈছে। ইয়াত মানে লিক ওলাইছিলে, তো সেইটো লিকটো ইয়াত মাৰি দিয়া হৈছে। ঠিক তেনেকুৱাকৈ তাতো কৰিব লাগিব, তাৰ কাৰণে ইয়াত জংঘল কাটি আছে এতিয়া বৰ্তমান। যেনেকৈ দেখিছে তাত জংঘল কাটি আছে পূৰা। মানে ইমান বেয়া অৱস্থা হোৱা নাই দিয়ক আগত। তো মানে চাওক, যেতিয়া মানে এইটো ভেটি দিয়া হ'ল, প্ৰায়খিনি ওখ হৈ গ'লতো, এতিয়া মানে পানীটো জোৰটো কমি গৈছে, সেইকাৰণে মানে এইখিনি হাততে ৰখি গৈছে পানীটো। কিন্তু নদী লেভেলত এতিয়াও বৰ্তমান হোৱা নাই, নদী লেভেলত হ'ব গ'লে ইমান হ'বই লাগিব। তো এতিয়াও চাওক বহুতখিনি বাকী আছে, আৰু নতুন নতুন ওলাই আছে। চৰকাৰলৈ অনুৰোধ যাতে কিবা এটা কৰে, আৰু এনেকুৱা অৱস্থাততো থাকিব নোৱাৰি। কাৰণ সিফালে চাওক, আমিয়ে অকল নহয়, কিমান ঠাই কি হৈ যাব মানে ঠিক নোহোৱা হৈ যাব। এয়া অৱস্থা দুৰ্দশা।
এতিয়া ই কিছুমান মুখলৈকে আনিব দিয়ক সদ্যহতে এ শিলেই আহিছে আৰু হেল্ল' জংঘলখিনি চাফা কৰিছে পুৰা জংঘল নহয় নামিব পৰা কণ্ডিশ্যন নাই জংঘল কাটি আছে চাওক ইফালে ইয়াত পানী ইয়াৰ পৰা গৈ গৈ মাজত গছ গছনি আকৌ তাৰ পাছতো কিমানখিনি পানী চাওক এনেকুৱা অৱস্থা এখন নদীত তো হনুমান গিয়া লগাই লওঁ আৰু হনুমান গিয়া বাপৰে বাপ চোতালত মাছ মাৰি আছে বাপেকে কেনাই सब भाई मोबाइल ना कोई भी सब कुछ पानी पानी हो गया रे बाबा पूरी पूरी बाबा सब पानी बागुई আছে फैले भी पानी खिफैले भी पानी किने ভালে समझिलो मेडिकल पूरा पानी गई আছে সময় সময় ডুবি গ'ল ন ডুবি আধা কেকে স্কুল এখন কেকে হৈছে শহীদ বেদী গ'ল তলত এনেকুৱা অৱস্থা হৈ গ'ল ডবল শহীদ বেদী হৈ গৈছে হেল্ল' বন্ধুসকলে চাওক সেই ভকতগাঁও দলঙৰ কাষত এয়া এনেকুৱা অৱস্থা পানী মানে শেষ কৰি দিছে আৰু চব অলপ আগতো দেখিলেই ভকতগাঁও ব্লকৰ এইখিনি তাত কেনেকুৱা অৱস্থা হৈ আছে আৰু ইফালে ইয়াত চাওক ইয়াত এনেকুৱা অৱস্থা হৈ পানী মানে একদমবাৰে তো দোস্ত চাওক ফুটেজটো এয়া গম পাইছে এই গধূলি সময় যোৱাকালি যিটো লিক হৈছিল সেইটো আছে সেই তাত আৰু এতিয়া যিটো ৰাতিপুৱা আমি ফেটি দি থৈ যোৱাটো যিটো ভিডিঅ' ফুটেজ আপোনালোকে দেখিছিলে এইটো আজি অলপ আগত ফেটা গম পাইছে ইফালেদি ওলাই আছে মানে কি লিক মৰাই নাই চাগে নিশ্চয় ইফালে যিমান চেষ্টা কৰিলেও মৰা নাই আৰু কি ক'ব আৰু হ'ল কি আমি যেতিয়া ৰাতিপুৱা সেইটো কামটো কৰিলোঁ তাৰ পাছত মানে আৰু এটা ধৰা পৰিছিল এইখিনিতে আছে সেইটো ধৰা পৰিছিল আৰু ধৰা পৰিলোঁ এতিয়া বৰ্তমান ভেটিও দিয়া হ'ল এতিয়া নিশ্চয় ঠিকেই আছে চাগে তো যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে সৰুকৈ এটা লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ধন্যবাদ